নমস্কাৰ যিসকলে অফলাইন কৰিব বিচাৰি আছে তেওঁলোকৰ কাৰণে এই আজি ভিডিঅ'টো অনলাইন যিসকলে কৰিব বিচাৰি আছে তেওঁলোকৰ কাৰণে মই অনলাইনো দেখাইছোঁ অফলাইনো দেখাইছোঁ মই কেনেকৈ অফলাইন আৰম্ভ কৰিছোঁ চাওঁ আহক লিফলেট এনেকৈ বনাই লৈছোঁ মই জমাটো ছুইগি এনেকৈ 2500খন বনাইছোঁ মই এনেকৈ এইকেইখন মই এতিয়া পেপাৰৰ মাজত নহ'লে স্কুল কলেজ ইয়াৰ ওচৰতে যিমান মানুহ আছে মই যেনেকৈ সুবিধা হয় মই লগত লৈ ফুৰিম অলপকৈ যেনেকৈ সুবিধা হয় মই ইয়াতে সেইখিনি ভাগ কৰি দিম এনেকৈ মই অফলাইন আৰম্ভ কৰিম আৰু যিসকলৰ ধৰক সন্মুখত জেগা আছে তেওঁলোকে আপোনালোকৰ সন্মুখত বেনাৰখন মাৰিব আপোনালোকৰ ৰেষ্টুৰেণ্টখনৰ নাম লিখি এখন বেনাৰ মাৰিব চাব 100% আপোনালোকৰ অৰ্ডাৰ আহিব গতিকে এনেকৈ অফলাইন আৰম্ভ কৰিব লাগিব যিহেতু আমি অনলাইন হ'লে একো নাই তেওঁলোকে এডভাৰটাইজমেণ্ট কৰে ছুইগি জমাটোৱে কিন্তু অফলাইন হ'লে আমি নিজেই কৰিব লাগিব এতিয়া আহক আমি অনলাইন চাওঁ অনলাইনত কেনেকৈ চেলটো বঢ়াব বহুতে সুধি আছিলে অৰ্ডাৰ অহা নাই এটা দুটা এনেকৈ অৰ্ডাৰ আহিছে সেইসকলৰ কাৰণে যিসকলে আৰম্ভ কৰিছে ক্লাউড কিটচেন তেওঁলোকৰ কাৰণে আপোনালোকে ছুইগিৰ এপটো যেতিয়া ডাউনলোড কৰিব ছুইগি অনাৰ এপটো সেইটো লাগিবই ডাউনলোড কৰি ল'ব তেতিয়া ডাউনলোড কৰাৰ পিছত অৰ্ডাৰ যোৱাৰ পিছত এই পেজটো আহিব ইয়াতে দেখিছে ডিছকাউণ্ট এড গতিকে ডিছকাউণ্টত যাব লাগিব ইয়াত গ'লে কিমান পাৰ্চেণ্ট অৰ্ডাৰ আপোনালোকে ডিছকাউণ্ট দিব বিচাৰিছে কেতিয়াবা ডিছকাউণ্ট দিব লগা হয় মই ফাৰ্ষ্ট মান্থ কৰিছিলোঁ এই কামটো ডিছকাউণ্ট দিছিলোঁ মই 50% ডিছকাউণ্ট দিছিলোঁ আপোনালোকক চাগে দেখাইছিলোঁ 50% ডিছকাউণ্ট দিছিলোঁ মোৰ বস্তুৰ দামটো অকণমান বঢ়াই দিছিলোঁ যেতিয়া আপোনালোকে ডিছকাউণ্টটো দিবলৈ আৰম্ভ কৰিব তেতিয়া অকণমান বস্তুৰ দামটো বঢ়াই দিব লোকচান নকৰিব যিহেতু ব্যৱসায় গতিকে আপোনালোকে কিমান ডিছকাউণ্ট দিব বিচাৰে যিমান ডিছকাউণ্ট দিয়ে ছুইগি ফালৰ পৰা তেওঁলোকে এডভাৰটাইজিং কৰিব নন ষ্টপ এডভাৰটাইজিং কৰিব যিহেতু তেওঁলোকে সপ্তাহত এটা পইচা ল'ব আপোনালোকৰ পৰা আৰু সেই পইচাটো এনেই নাযায় আপোনালোকৰ নাভাবিব যে ইমানখিনি পইচা গ'ল লোকচান কেতিয়াও নহয় কাৰণ সেইমতে অৰ্ডাৰো আহিব যথেষ্টখিনি অৰ্ডাৰ আহে কেতিয়াবা 12টা 15টা এনেকৈ অৰ্ডাৰ আহে নন ষ্টপ অৰ্ডাৰ আহে যেতিয়া আপোনালোকে ছুইগিৰ এপ এইখিনি ডিছকাউণ্ট বা এডখিনি যেতিয়া আপোনালোকে ছিলেক্ট কৰিব ইয়াতে দেখিছে 15%টো পপুলাৰ হৈ আছে গতিকে যিমান দিব বিচাৰে মোৰ 10% এতিয়া চলি আছে বৰ্তমান গতিকে সেইটো আপোনালোকৰ লগত কথা কিমান দিব বিচাৰে এইখিনি ডিছকাউণ্ট আহিলে তাত নেক্সট এড দেখিছেনে এইটো মানে হৈছে ছুইগি নন ষ্টপ এড দিব আমাৰ যেনেকৈ আমি ছুইগি যেতিয়া এপটো ওপৰত ডাউনলোড কৰোঁ ওপৰত আহি থাকে আমুকখন ৰেষ্টুৰেণ্টৰ পৰা 50% ডিছকাউণ্ট দিছে 40% ডিছকাউণ্ট দিছে 400ৰ ওপৰত কিনিলে 10% ডিছকাউণ্ট তেনেকৈ আপোনালোকে যেতিয়া এইখিনি ছিলেক্ট কৰিব তেতিয়া আপোনালোকৰো তেনেকৈ ৰেষ্টুৰেণ্টখনৰ নামটো ওপৰত ছুইগিয়ে এডভাৰটাইজিং কৰি থাকিব সেইটোৱে কথাটো আৰু যেতিয়া ওপৰত আহি থাকিব কাৰণ কাৰো ইমান সময় নাথাকে যে গোটেইখিনি চাই থাকিবৰ কাৰণে গতিকে যেতিয়া ওপৰতে আহিব তেতিয়া মানুহে অৰ্ডাৰ কৰিব মেনুখন চাব ইয়াতে দেখিছে মেনু ভিজিট ইয়াতে এইটো পেকেজ আছে যে 1250 টকা 2250 আৰু 2500 টকা আপোনালোকে যদি বিচাৰে তেতিয়া 1250 টকাটো ট্ৰাই কৰিব পাৰে 2250 টকাটো 250 সপ্তাহত 250 ভিজিট কৰিব তাৰ উপৰিঞ্চিটো কৰিবই সেইটো তেওঁলোকৰ ফালৰ পৰা তেওঁলোকে দিব আৰু 5টা পাৰ ডে 5টা অৰ্ডাৰ আহিব অকল 5টা বুলিয়ে নাভাবিব যে ইয়াত 5টা দিছে 5টাই যথেষ্টখিনি অৰ্ডাৰ আহে মই কৈছোঁৱে আপোনালোকক যে বহুতখিনি অৰ্ডাৰ আহে ছুইগি ফালৰ পৰা বহুত হেল্প কৰে তেওঁলোকে গতিকে আৰু 1250টোত 139 মেনু ভিজিট পাৰ ডে 3টা অৰ্ডাৰ গতিকে আপোনালোকে যদি সুবিধা হয় 1250টোৱে কৰিব কৰি চাওক এবাৰ আপোনালোকে যেনেকৈ যদি সুবিধা হয় আপোনালোকৰ তাৰপিছত আপোনালোকে গম পাব তেওঁলোকে সহায় কৰে বহুতখিনি আৰু এনি টাইম এডভাৰটাইজ আহি থাকিব আপোনাৰ ৰেষ্টুৰেণ্টখনৰ তেওঁলোকে এডভাৰটাইজ কৰিব মেছেজ কৰি থাকিব তেওঁলোকে গতিকে তেনেকৈ অৰ্ডাৰখিনি বহুত বাঢ়ি যায় যিসকলৰ কম হৈছে চেলটো গতিকে আপোনালোকে এনেকৈও ট্ৰাই কৰি চাব পাৰে তাৰপিছতে আহিলোঁ মেনুখন বহুতে মেনুখন চলাব জনা নাই বুলি কৈছে সেইকাৰণে চাওক ইয়াতে মেনু অপশ্যনটো আছে ইয়াতে ক্লিক কৰিব তাতে আপোনালোকে আহি যাব আপোনালোকৰ মোৰ যিহেতু ব্ৰেকফাষ্ট আছে কম্বো আছে মেইন কোৰ্ছ এক্সপ্ৰেছ স্পেচিয়েল কম্বোটো মই অকণমান বন্ধ কৰি ৰাখিছোঁ এতিয়া মই কম্বো দেখালোঁ মোৰ কম্বো দেখিছে আপোনালোকে
কেনেকৈ মই ফটোখিনি কিন্তু গুগলৰ পৰাই লৈছিলোঁ দেখিছে আপোনালোকক এটা ভিডিঅ' দিছিলোঁ কেনেকৈ ল'ব পাৰিব মই ফটো মাৰি দিয়া নাই কিন্তু মই এইখিনি চব গুগলৰ পৰাই লৈছিলোঁ ফটোখিনি দেখিছে চিকেন মোৰ যিখিনি গ্ৰীণ তাৰমানে এইখিনি আছে ষ্টকত আৰু যিটো গ্ৰীণ দেখা নাই সেইটো মানে ষ্টক নাই মই আউট অফ ষ্টক কৰি ৰাখিছোঁ এতিয়া মই এইটো আপোনালোকক ষ্টক দেখালোঁ দেখিছে তাৰপিছত আকৌ আউট অফ ষ্টক কৰি দিলোঁ নেক্সট বিজনেছ ডে এইটো চাওক 2 ঘণ্টা 4 ঘণ্টা যিমান দিনৰ কাৰণে কৰে কৰিব পাৰে তাৰপিছতে ইয়াতে আউট অফ ষ্টক কৰি দিব হৈ গ'ল সিমানখিনিয়ে একদম সহজ মই কৈছোঁ না একদম মোবাইল নিজে চলোৱা নিচিনাকৈ আপোনালোকে চুইগি চলাব পাৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কিমানখিনি শিকাব পাৰিছোঁ নে নাই নাজানো যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ আপোনালোকক শিকাবৰ কাৰণে আৰু আপোনালোকে মোৰ এই প্ৰচেছটো কৰি চাব পাৰে চুইগিৰ এনেকৈ পাৰ্চেণ্টেজ বা এডভাৰটাইজ যিকোনো এটাত আপোনালোকে চাওক কেনেকুৱা পায় আৰু তেওঁলোকৰ ফালৰ পৰাও দিয়ে চুইগিৰ ফালৰ পৰাও হেল্পৰ কাৰণে গতিকে আপোনালোকে সেইটো হেল্প কৰিব পাৰিব তেওঁলোকৰ যিটো হেল্প নাম্বাৰ আছে তাতে কল কৰি আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব মোৰ বিশেষকৈ গাটো বৰ ভাল নহয় সেইকাৰণে মাতটো অকণমান ভগা ভগা নিচিনা আহিছে চাগে তথাপিতো বহুতে সুধি আছিলে যে বাইদেউ অহা নাই অৰ্ডাৰখিনি কি কৰিম সেইকাৰণে তেওঁলোকৰ কাৰণে আপোনালোকে অকণমান চাব নিজেও চেষ্টা কৰি কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন